হেল্ল' বন্ধুসকল, জীৱনছ লাইফ চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ। আমাৰ জীৱনত বহুবাৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় য'ত উপস্থিত বুদ্ধিৰ দ্বাৰা নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰি। আজি মই এই ভিডিঅ'টোত এনেকুৱা কিছুমান উপস্থিত বুদ্ধিৰ বিষয়ে ক'ম যিবিলাক ব্যৱহাৰ কৰি আপুনি দৈনন্দিন জীৱনত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দাঙি ধৰিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি কোনোবা এজন ব্যক্তিৰ পৰা ফোন নম্বৰ লৈ আছে আৰু আপুনি অনুমান কৰিছে যে ব্যক্তিজনে আপোনাক ফোন নম্বৰটো ভুলকৈ কৈ আছে, তেনেহ'লে এটা আপুনি ট্ৰিক ইউজ কৰি চাব পাৰে। আপুনি এনেকুৱা কৰিব যে তেখেতে দিয়া নাম্বাৰটো আপুনি এবাৰ জানি বুজি ভুলকৈ মাতি দিব। যদি তেখেতে হয়ভৰ দিয়ে বা নাম্বাৰটো শুদ্ধ আছে বুলি কয়, তেতিয়া আপুনি গম পাব যে তেখেতে নাম্বাৰটো ইচ্ছাকৃতভাৱে ভুলকৈ দিছে। আৰু যদি নাম্বাৰটো শুধৰাই দিছে, তেতিয়া আপুনি নিশ্চিত হ'ব পাৰিব যে তেখেতে দিয়া নাম্বাৰটো শুদ্ধ। যিকোনো বিষয়ত কিবা আলোচনা কৰিব লগা হ'লে কেতিয়াও অন্য ব্যক্তিয়ে মতামত দাঙি ধৰালৈকে অপেক্ষা কৰি নাথাকিব। সদায় আগুৱাই আহক আৰু নিজৰ মন্তব্যটো দাঙি ধৰক, তেতিয়া আপুনি সকলোৰে চকুত সুদক্ষ হিচাপে স্থান পাব। যদি আপুনি কোনোবা ব্যক্তিৰ পৰা কিবা সহায় লৈছে বা কিবা কাম কৰাইছে, তেতিয়াহ'লে আপোনাৰ যদি সামৰ্থ্য আছে তেতিয়া তেওঁক কিবা এক্সট্ৰাকৈ দিবলৈ চেষ্টা কৰক। পইচাই হওক বা কিবা বস্তুৱেই হওক, তেনেকুৱা ধৰণৰ কিবা দিবলৈ চেষ্টা কৰক। এনেকুৱা কৰিলে মানুহজনে আপোনাক ভাল পাব আৰু আপোনাক সন্মান বেছিকৈ দিব। ধৰি লওক আপুনি নাপিত এজনৰ ওচৰত চুলি কাটিবলৈ গৈছে। আপুনি চুলি কাটিলে, চুলি কাটোতে আপোনাৰ বিল হৈছে 40 টকা। আপুনি তেখেতক দিলে 50 টকা, ক'লে যে 10 টকাটো ৰাখি লওক, ঘূৰাই নালাগে। তাৰ পাছত নেক্সট মাহত আপুনি আকৌ চুলি কাটিবলৈ গ'ল, তেনেকৈ তেখেতক আকৌ 10 টকা দিলে। এনেকুৱা কৰিলে তেখেতৰ আপোনাৰ ওপৰত এটা ৰেচপেক্ট ভাৱ জাগি উঠিব। আপুনি যেতিয়া আকৌ চুলি কাটিবলৈ যাব, তেতিয়া এনেকুৱা হ'ব পাৰে যে যদি আপোনাৰ আৰ্জেণ্ট হয়, তেতিয়া আপোনাক বেলেগ মানুহক বহায়ো আপোনাক আগতে চুলি কাটিবলৈ সুযোগ দিব। লাগিলে কোনোবা কৰপতি মানুহেই বহি নাথাকক কিয়, আপোনাৰ ওপৰত যিটো ৰেচপেক্ট তাৰ উপজিছে, সেইটোৰ কাৰণে আপুনি আগতে সুবিধা পাব। আপুনি যদি দুটা কোনো বস্তুৰ মাজত কনফিউজ হৈ আছে, তেতিয়া এটা কইন এটা টছ কৰি চাওক। আপুনি টছ কৰাৰ সময়ত আপোনাৰ যিটো বস্তুৰ পচন্দ কৰিছে, সেইটো বস্তুৰ বাৰে বাৰে আপোনাৰ মনত আহিব আৰু ভাবিব যে টছ কৰিলে যাতে এইটো আহে। তেনেকৈ আপোনাৰ পচন্দৰ বস্তুটো নিশ্চিত কৰক। যিকোনো কামতে হাৰ্ডৱৰ্ক কৰিবলৈ যত্ন কৰক। যদি আপুনি হাৰ্ডৱৰ্ক কৰাৰ পিছতো বিফল হৈছে, দেন ইটছ অ'কে। ফলতকৈ হাৰ্ডৱৰ্কটো বেছি গুৰুত্বপূৰ্ণ। যদি আপুনি হাৰ্ডৱৰ্ক নকৰিলেহেঁতেন, তেতিয়া মনত এটা এনেকুৱা আফচোচ ৰৈ গ'লহেঁতেন যে মই হাৰ্ডৱৰ্ক কিয় নকৰিলোঁ। হাৰ্ডৱৰ্ক কৰিলেই যেনিবা মই এইটো ছাকচেছ হ'ব পাৰিলোহেঁতেন, নাইবা অলপ কষ্ট কৰিলে মই এইটো পাছ হৈ গ'লোহেঁতেন, তেনেকুৱা এটা আফচোচ হৈ যাব পাৰে। গতিকে এই আফচোচটো ৰৈ যাবলৈ নিদিব। কেতিয়াবা এনেকুৱা হয় যে কিবা কাৰ্যত সফল হ'লে বা হোৱাৰ আগতে সকলোকে আনন্দতে ক'বলৈ মন যায়, কিন্তু এনেকুৱা ভুল কেতিয়াও নকৰিব। যেতিয়ালৈকে সম্পূৰ্ণ আৰু সুনিশ্চিত নহয়, তেতিয়ালৈকে কোনো ধৰণৰ কথা প্ৰকাশ নকৰিব। কেতিয়াবা হ'ব লগা কাৰ্যতো বিঘিনি বা বাধা আহি যাব পাৰে। আপুনি লাজত পৰিব লগা হ'ব পাৰে। গতিকে সম্পূৰ্ণকৈ নিশ্চিত হৈ লওক, তাৰ পাছতহে সকলোকে জনাওক। সদায় পজিটিভলি ভাবিবলৈ চেষ্টা কৰক। তেতিয়াহে পৃথিৱীত এই ভিৰৰ মাজত আপুনি স্বীকৃতি পাব। মানুহে ভবাতকৈ অলপ সাধাৰণ ধৰণে বেলেগ ধৰণে ভাবিবলৈ যত্ন কৰক। যদি আপুনি কোনো এটা কামত কম বেছি পৰিমাণে হ'লেও ভাল বা আপোনাৰ টেলেণ্ট আছে সেই কামটোৰ ওপৰত, সেই কামটো পৰাপক্ষত ফ্ৰীতে কৰি নিদিব। ন্যূনতম হ'লেও কিবা এটা লওক। যেতিয়াই আপুনি ফ্ৰীত কৰি দিব, তেতিয়াৰ পৰাই আপোনাক টেলেণ্টৰ মূল্য কমি যাব আৰু যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব নাপাব। তাৰোপৰি আপোনাৰ পৰা সুবিধা ল'বলৈ মানুহৰ ভিৰ বাঢ়ি যাব। মানুহক সহায় কৰাটো বহুত ভাল কথা আৰু সহায় কৰিবও লাগে, কিন্তু আপোনাৰ বন্ধুক বা আপোনাৰ কোনো চিনাকি ব্যক্তিক তেতিয়ালৈকেহে টকা ধাৰত দিয়ক যেতিয়ালৈকে তেওঁৰ ঘূৰাই দিয়াৰ ক্ষমতা থাকে। আৱেগপ্ৰৱণ হৈ কেতিয়াও লোন নিদিব কাকো। এই জীৱনত কোনে কেতিয়া সুবিধা বুজি প্ৰতাৰণা কৰে কোনো ঠিক নাই। সেইবাবে পইচাৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হওক। নিজৰ টেলেণ্টৰ ওপৰত কনফিডেণ্ট থাকক, কিন্তু কেতিয়াও অভাৰ কনফিডেণ্ট নহ'ব। এইটো কেতিয়াও নাভাবিব যে আপুনিয়ে সৰ্বেসৰ্বা। কোনোৱে আপোনাক হেৰুৱাব নোৱাৰে। চামটাইমছ হাৰ্ডৱৰ্ক বিটছ টেলেণ্ট। কেতিয়াবা এনেকুৱা হয় যে হাৰ্ডৱৰ্ক কৰি অতি উচ্চ টেলেণ্টকো চেৰ পেলাই যায়। গতিকে আপোনাৰ টেলেণ্টৰ নিয়মিত অভ্যাস কৰক, যাতে কোনোৱে আপোনাক হেৰুৱাব নোৱাৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।